নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল প্ৰিয়ংকাছ কিচেনলৈ। আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল আৰু মোৰো বৰ্তমান ভালেই। আৰু এতিয়া হ'ল আমি ইয়াত দেখিব পাইছে বজাৰ কৰি আছোঁ আমি সকলোৱে মিলি। বিশেষকৈ বজাৰ কৰিছিলোঁ, আমি এটা সৰুকৈ খানা আয়োজন কৰিছিলোঁ। খানাটোৰ কাৰণে বজাৰ কৰিছিলোঁ আৰু আমি খানা খোৱা বহুত দিন হৈ গ'লগৈ। ডিচেম্বৰ মাহতে আমি খাইছিলোঁ, কিন্তু ভিডিঅ'টো দিয়া আমাৰ বহুত দেৰি হৈ গ'লগৈ। আজি কিটচেন নহয় আৰু ন, বেলেগ আৰু ঠিক আছে বোলা। তুমি তালৈ যোৱা নেকি? সঞ্জনা খাই আছে। নমস্কাৰটো নেদেখিলে। ৰশ্মি নমস্কাৰ। ফাৰ্ষ্ট টাইম ব্লগ কৰিছোঁ, নাজানো কেনেকুৱা হৈছে। যদি ভাল লাগিছে তেনেহ'লে এটা কমেণ্ট কৰি জনাব। এয়া আমাৰ কমলা পাৰ্টি চলি আছে। এয়া পনা মন মাৰি নাথাকে, অকণ নাচি দিয়া। এইগৰাকী আমাৰ পুলিচ নাচি চাচি লৈ পোৱালি ৰখীয়া। কি বনাইছা? হয় না মাছ নে? পুৰা খোৱাহে কথা। এইফালে ভাজি মাংস কোনে বনাব? আমি সকলো একে বয়সৰ নহ'ব পাৰোঁ, তথাপিও একে বয়সৰো নহয়, লগতে একে লগৰো, একেলগে পঢ়া বা আগৰ চিনাকিও নহয়, নতুনকৈ চিনাকি সকলো। কিন্তু একেলগৰ নিচিনাকৈ ধেমালিও কৰোঁ, মাজতে ফূৰ্তিও কৰোঁ আৰু কিছুমান সময়ত দুখৰ কিছুমান কথা আমি ইজনী সিজনীৰ লগত শ্বেয়াৰ কৰোঁ। এনেকৈয়ে আমাৰ দিনবোৰ পাৰ হৈ গৈ আছে। গৰম কেৰাহী ভাত হৈ গ'ল। খানাটো কিন্তু মজা আছিলে, সকলোৱে একেলগে মিলি জুলি বনাইছিলোঁ, খাই বহুত ভাল লাগিছিলে। ফ্ৰাঞ্চবিনৰ মাছ নিচিনা লাগিছে। মৰম কৰি দিছে, মৰম কৰি নিমখ দিয়া বাইদেউ। নিমখে